নমস্কাৰ বন্ধু-বান্ধৱীসকল, ভিজ্ঞাচি গট ফাৰ্মৰ পৰা মই ললিত। বন্ধুসকল, মই আজি মোৰ ফাৰ্মৰ পৰা মই এই 4টা ছাগলী আজি বিক্ৰী কৰিছোঁ। আৰু এইকেইটা ছাগলী তেওঁলোকে যিকেইজনে কিনিছে তেওঁলোকে মোৰ ঘৰত আহি পেলাই ঘৰৰ পৰাই লৈ গৈছে। ছাগলীকেইটা মই কোনো বজাৰত গৈ বিক্ৰী কৰা নাই, মোৰ ঘৰৰ পৰাই লৈ গৈছে। আৰু প্ৰায়বোৰ ছাগলী মই ঘৰতে বিক্ৰী কৰোঁ। মাত্ৰ আপোনালোকে চেনেল লগাব লাগিব। মই আগতো এটা আপোনালোকক ভিডিঅ' দিছিলোঁ যে ছাগলীৰ এটা ভাল দাম পাবলৈ হ'লে যিকেইজনে কিনে তেওঁলোকে নিজে আহি যেতিয়া আপোনাৰ পৰা নিব তেতিয়া এটা উচিত মূল্য দিয়ে। কিন্তু আপুনি যদি গৈ বজাৰত বিক্ৰী কৰে তেতিয়া সেই এটা বজাৰত যিটো বেপাৰীসকলে কি এটা উচিত মূল্য নিদিয়ে। আপুনি যিটো বিচাৰে সেইটো তেওঁলোকে দিব নিবিচাৰে বা তেওঁলোকেও এটা লাভ ল'ব বিচাৰে। কিন্তু মই এই ছাগলীকেইটা ঘৰতে বিকিছোঁ আৰু মই যিমানবোৰ ছাগলী মোৰ ফাৰ্মৰ পৰা বিক্ৰী কৰিছোঁ মই প্ৰায় ঘৰতে বিক্ৰী কৰিছোঁ। প্ৰথম অৱস্থাত মই 2-এটা বজাৰত বিকিছিলোঁ, কিন্তু যেতিয়া মই লাভ নাপালোঁ তেতিয়া মই প্ৰায় ঘৰতে বিক্ৰী কৰিছোঁ আৰু তাত এটা ভাল লাভ পোৱা যায়। এতিয়া মই এই 4টা ছাগলী বিক্ৰী কৰি টোটেল 60,200 টকা মই পালোঁ। হয়তো মই যদি বজাৰত বিক্ৰী কৰিলোঁ হয় তেতিয়া হয়তো সেইটো মূল্য মই কেতিয়াও নাপালোঁ হয়। ক'ত বেচিলে এটা উচিত মূল্য পোৱা যায় বা কেনেকৈ চেনেলবোৰ লগাব লাগে, কেনেকুৱা জেগাত চেনেলবোৰ লগালে বেছিকৈ লাভ ল'ব পাৰি, সেই বিষয়ে মই ভিডিঅ' এটা বনাই আপলোড কৰিম, নজনাসকলে জানিব পাৰিব। কাৰণ বন্ধুসকল, ফাৰ্মত এটা ভাল লাভ কৰিবলৈ হ'লে আপুনি ভাল এখন বজাৰ আপুনি ল'ব লাগিব, তেতিয়াহে তাৰ পৰা বিশেষকৈ লাভ কৰিব পাৰি। তেন্তে বন্ধুসকল, পুনৰ লগ পাম এটা নতুন বিষয়ৰ সৈতে। জয় আই অসম, নমস্কাৰ।